হেল্ল' ফ্ৰেণ্ডছ, আজি বনাব লৈছোঁ পাভ মাছৰ সৈতে বগা সৰিয়হ বটা। এয়া লৈছোঁ পাভ মাছ, সৰু সৰুকৈ দুটা আলু কাটি লৈছোঁ, সৰিয়হ মিক্সিত মাৰি পেষ্ট বনাই লৈছোঁ, মছলাৰ ভিতৰত লৈছোঁ আদা, নহৰু, শুকান জলকীয়া, জিৰা, জালুক, পাঁচফোৰণ হয়। তাৰপিছতে লৈছোঁ দুটা বিলাহী, কেঁচা ধনিয়া, কেঁচা জলকীয়া আৰু পিঁয়াজ। ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোক সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি চেনেলটো আগবঢ়াই নিব দেই। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ফুটে বুলি হ'ল। ভালকৈ ফুলবোৰ দিব নোৱাৰোঁ নহয়, পানী দিব লাগিব ন।
ধুনীয়া লাগিছে এইখিনি। ধুনীয়া বনাব দিছে। মাছৰ জোল খাবলৈ সঁচাকৈ বৰ ধুনীয়া হৈছে। আপোনালোকে এবাৰ বনাই খাই চাব, ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যাবৰ কাৰণে সহায় কৰিব।